হেল্ল' বন্ধু বান্ধৱীসকল, মই জোনালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এফালে যাবলৈ ওলাইছোঁ আৰু ক'লৈনো যাবলৈ ওলাইছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া মই ৰুমৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। আমি অলৰেডি ৰেডি হৈ গ'লোঁ আৰু এইফালে আমাৰ বাইদেৱে দৰ্জা লক কৰিছে। বেটা যাবলৈ মানে ইমানেই উৎপাত কৰি আছে মানে তাৰ দেৰি হৈ গৈছেগৈ মানে আৰু এইফালে হৈছে এডোখৰ আম্বাল লগৰ চিগনেল। গাড়ী কিমান দীঘলীয়া লাইন লাগিছে ট্ৰাফিকত দেখিছেনে। আৰু বাছ ষ্টপটো ভঙা চিঙা কৰি এতিয়া মানে বনাই আছে, নতুনকৈ কমপ্লিট হোৱা নাই। অকণমান সময় ৰখাৰ পাছতে আমাৰ বাছ আহি গ'ল। এতিয়া বাছত যাব লাগিব 2 ঘণ্টা ৰাস্তা, অহা যোৱা 4 ঘণ্টা। আমি বহিলোঁ এয়া বাছত। অঞ্চু ভোক লাগিছে, খোৱা বোৱা হৈছে, আমি পাই গ'লোহি। বাছত ইমানেই ভিৰ আছিলে মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ। অঞ্চু শুই গ'ল বাছতে। আমি পাই গ'লোহি মহাবলীপুৰম। এয়া গেট পাইছোহি আৰু সোমামগৈ আৰু। গেটৰ সন্মুখতে আপোনালোকে এনেকৈ দেখিবলৈ পাব যে শিলত ইমান ধুনীয়াকৈ মানে মূৰ্তি বনাই বনাই থৈছে, শিল কাটি কাটি। মানে ক'ব লাগিব আৰু ভিউটো যে ইমানেই ধুনীয়া নহয়, আপোনালোকে এবাৰ আহিলে আহিয়ে থাকিবলৈ বিচাৰিব, ইমানেই মানে ধুনীয়া। ইণ্ডিয়াৰ বাহিৰৰ পৰা আহে। আৰু এয়া হৈছে কাউণ্টাৰ। ইয়াত ইণ্ডিয়াৰ বাহিৰৰ মানে যিবিলাক পৰ্যটক আহে তেওঁলোকৰ বাবে 600 টকা আৰু ইণ্ডিয়াৰ ভিতৰৰ যিসকল মানুহে চাবলৈ যায় তেওঁলোকৰ 40 টকাকৈ লয় এজন মানুহৰ। আৰু এনেকৈ টিকেটটো লৈ পেলানি ইয়াতে চিকিউৰিটি থাকে, তেওঁলোকক টিকেটটো দেখাই ভিতৰত সোমাব লাগিব। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া মানে প্লেচ নহয়, আপোনালোকক কি ক'ম মানে মই মুখেৰে কৈ মানে শেষ কৰিব নোৱাৰোঁ বৰ্ণনা। এয়া দেখিছেনে আমাৰ অঞ্চল দৌৰ মাৰিছে চৰিবলৈ। আৰু ভগৱানৰ মানে ইমানেই মহিমা আছে, ইমান ডাঙৰ ডাঙৰ পাথৰ মানে কেনেকৈ অকণ অকণ হেৰিয়াতে ৰখি থাকে মানে সঁচাকৈ ক'ব লাগিব দেই। যিমান মানে বতাহ বৰষুণ যিয়ে নহওক কিন্তু বাগৰি নাযায়, যিমান বছৰৰ পৰা সেইটো তেনেকেই আছে। দেখিছেনে কিমান অকণমান লাগি আছে। আৰু ইয়াত মানে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি বুঢ়া ডেকা মানে বয়সস্থ যিমানেই মানুহ নহওক ইয়াত আহে। এইখিনিৰ পৰা চাওকচোন কিমান ধুনীয়া। এইফালে হৈছে সেইখন সাগৰখন। সাগৰখনৰ নাম অৱশ্যে মই নাজানো বাৰু দেই। নেক্সট টাইম আকৌ যেতিয়া যাম আপোনালোকক সম্পূৰ্ণ ভিডিঅ' মই A to Z দেখুৱাম। এতিয়া মানে মই যিখিনি পাৰিলোঁ সেইখিনিকে অঞ্চু খোজ কঢ়া আপোনালোকক কিমান ধুনীয়া দেখুৱাবলৈ জেগা। চেষ্টা কৰিলোঁ। এয়া আমাৰ অঞ্চু গৈ আছে। আৰু কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট এটা কৰি জনাবলৈ ৰাম নাপাহৰিব। ৰাম আৰু চব এইফালে শিলেই। ফটো উঠিলে আমাৰ অঞ্চু, খুৰাক আৰু দেউতাকে। দেখিছেনে ময়ো গৈ দুকপিমান ফটো উঠিলোঁগৈ। ইমান ভাল লাগিছে মানে মোৰ আহিবলৈ মন যোৱা নাছিলে। আৰু আমাৰ যোৱা সেইদিনাখন দেৰি হ'ল বাবে আমি সকলোখিনি চাবলৈ নাপালোঁ। আকৌ এদিন নেক্সট টাইম ইমান যাম, ধুনীয়া লাগিছে তেতিয়া এইখিনি। আপোনালোককো দেখাম। সেইপিনে ৰাস্তা নহয় নেকি সেই? সেইফালেদি যাম আকৌ। আহা আকৌ চায়ে শেষ কৰিব নোৱাৰিম আজি হয়নে? ইমান মানে পাহাৰত ওখ ওখ তাত মানে কোনো হেৰি চিষ্টেম নাই আৰু ৰেলিঙৰ চিষ্টেম নাই। তাতে পাহাৰ এনেকৈ শিলবিলাক কাটি কাটি থোৱা আছে, ষ্টেপ বনাই থোৱা আছে, তাত উঠি যাব লাগিব। পাৱাৰ হাউচটোলৈ কিন্তু সময়ৰ নাটনিৰ বাবে যাব নোৱাৰিলোঁ। এইফালে তেতেলী লাগিছে চাওক, এয়া গছত কিমান লমা লমে তেতেলী লাগি আছে। ইয়া আৰু দেখাত যেনেকুৱা শিলবোৰ মানে ইমান পিছল পিছল লাগিছে, দূৰৰ পৰা দেখি যেন বাগৰি পৰিম তেনেকুৱা একো নহয়। শিলবোৰ ইমানেই পৰিব খহটা শুনো আপুনি মানে ধুনীয়াকৈ উঠি যাব পাৰে, কোনো চোঁচৰা মানে চান্স देखो ना गाइस, নাথাকে আৰু ধুনীয়া कहाँ आ মানে। गया? हेलो गाइस, हम लोग घूमने आई हूँ और कहाँ घूमने आई हूँ ये देखने के लिए सीखो ऐप डाउनलोड करो। আৰু এইফালে হৈছে শিলগুটি মানে শিলেই আৰু এই চকৰা देखो ডাঙৰ ना गाइस, শিল, फोटो তাৰ उठा नेकी? তলত এয়া দেখিছেনে কিমান ধুনীয়াকৈ মানে ৰজাৰ দিনৰ মানে আগৰ হয়। এইবোৰ কিবা মানে মন্দিৰৰ নিচিনা বনাই থৈছে। আৰু এইফালে আমাৰ ফটো উঠাত यो ব্যস্ত। সেইখিনি ফটো কি ফটো উঠিব দেখিছেনে সেনেকুৱা? ক'ত উঠি গৈছে।
চব শিলতে এনেকেই খাচ কটা আছে, তাতে উঠি যাবলগীয়া হয়। নমা সময়ত বিৰাট ভয় লাগে। এইফালে অঞ্চুক উঠিবলৈ লাগে, ইমান ওখ। এইবিলাক ঘূৰি দিয়া পাহাৰে পাহাৰ। আমি উঠি গ'লোঁ পাহাৰৰ ওপৰত। সেয়া ভাগৰ লাগি গ'ল বে। সেইডোখৰ বগাই আহিলোঁ, এইডোখৰ আমি পাহাৰৰ চেপে চেপে ইয়াত পিছলিলে আছে, চাওঁ গ'ল আৰু চব শিলৰে। আৰু এইফালে আমাৰ ভাইটিয়ে ধুমধাম ফটো উঠিছে। সেইখিনিলৈ আমি যাবলৈ নাপালোৱে, আকৌ নেক্সট টাইম গ'লেহে যাব লাগিব। কিমান ওপৰত এয়া পাহাৰৰ ওপৰত মন্দিৰ সাজি থৈছে দেখিছেনে, কিমান ধুনীয়া। চলো, নামিবলৈ পাৰিবা নাই আকৌ, উঠিলা হয়। এইফালে নহয়, থিয় টিকনিডাল দি সেইপিনে আছিলে নে কেনি আছিলে ৰাস্তাটো। নামিব নোৱাৰা নহয়, ইমান থিয় ইয়াত। নামিবলৈ ৰাস্তা বগাই দিয়া কি হ'ব। উঠোতে উঠিলোঁ হয়, কিন্তু এইবোৰ দেখিবলৈ ইমান পিছল খহটা হয় দেই। অঁ, খহটা বাপাবোৰ কিমান ওখ। মানে ইয়ালৈ আহিলে যাবলৈ মন নাযায় আৰু ন, ইয়াত ধুনীয়া জেগা। ইমান ডাঙৰ এৰিয়া মানে আমি ঘূৰি শেষ কৰিবলৈ সময় নহ'লগৈ, যিহেতু আমি 2 ঘণ্টা সময় তাত থাকিলোঁ। তাৰপিছত অঁ আমি ব'লা উভতিবলগীয়া হ'ল। ঘৰত ৰুম আহি পাওঁতে আমাক কেইটা বাজিব নহ'লে ঠিক নাই। গাড়ীত কিমান দেৰি হয় কোনোতো ঠিকনা নাই ন, সেয়েহে আমি লাহেকৈ উভতিছোঁ আৰু এইফালে। ইয়াৰ পৰা ওলাই আমি ভাবিছোঁ অকণমান ব্ৰিজৰ ফালে যাওঁ, আৰু সেয়াও আপোনালোকক দেখুৱাম, চাই থাকক। অঁ, গ'লগৈ সেয়া। ঐ পানী আছে। আৰু তাৰ পৰা ওলাই আমি এয়া ব্ৰিজৰ ফালে ৰাওনা হ'লোঁ। এইফালেদি গ'লে আমি পামগৈ ব্ৰিজখন। আৰু ব্ৰিজৰ এয়া আশে পাশে দেখিছেনে কিমান দোকান, মানে ইয়াত ইমান ধুনীয়া ধুনীয়া এইবিলাক মূৰ্তি বনাই সাজি থৈছে। মানে কেনেকৈ কাটি কাটি বনাইছে, কিমান ধুনীয়া ধুনীয়া, চব শিলৰে হয় এইবিলাক মূৰ্তি। দেখিছেনে কিমান ধুনীয়া ধুনীয়া। ওচৰতে থকা ইমান হ'লে ধুনীয়া যেন ধুনীয়াকৈ এনেকুৱা বনাই থৈছে কাটি গোটেইখিনি কাটি। কিনি লৈয়ে যাম যেন। এইফালে পাই গ'লোহি ব্ৰিজলৈ সোমোৱা ৰাস্তা। আৰু মই ভিডিঅ'টো মানে কাটি কাটি বনাইছোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব যে ভিডিঅ'টো। আৰু এনেকৈয়ে কাটি কাটি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে বগৰী 50 টকা, সেয়া এটা এটা গ্লাছত বগৰী আছে, আমলখি আছে, আম টেঙা আছে। আৰু এইবিলাক বস্তু দেখিছেনে, হাতেৰে কিন্তু তেওঁলোকে ইমান মণি ধুনীয়া ধুনীয়া গাঁঠিয়া আছে, বনাই আছে। আৰু কিমান দোকান বজাৰ, মানে এনেকৈ দুই কাষে ৰাস্তাটো, দুই কাষে মানে এইবোৰ দোকানেই। মানে আপুনি ইমান বেছি দাম নহয়, ইয়াত সকলো বস্তু কম দামতে পায়। আৰু ফাইনেলি আমি পাই গ'লোঁ সেয়া ব্ৰিজ। আৰু ব্ৰিজ পাই লৈ ভাইটিয়ে ফটো উঠিলে, ময়ো দুখনমান ফটো উঠিলোঁ। বেছি সময় আমি তাত থাকিবলৈ নাপালোঁ, যিহেতু সন্ধিয়া হৈ আহিলে। আমাৰ ৰাস্তা বহুত দূৰ আছিলে, সেইবাবে আমি ফটাফট তাৰ পৰা আহিবলগীয়া হ'ল। 6টা-7টামান বজাত তাত বেছি ভাল লাগে সাগৰৰ ঢৌবোৰ চাই, কিন্তু আমাৰ মানে সময় নাটনিৰ বাবে আমি আহিব লগা হ'ল। আকৌ নেক্সট টাইম গ'লে আপোনালোকক সকলোখিনি দেখাম। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।